ये असम जाएगा मेरे शादी में हैं तुमसे ना हो पाएगा ৰাতি এখন লৈ যদি ছোৱালী আনিব যাওঁ মানে শহু দেউতা ছোৱালী গাঁৱৰ ছোৱালীবোৰ চব মানে একদম পগলা হৈ যাব আৰু এহে ৰহা नहीं जाता तड़प ही ऐसी है ना অসমত এনেকুৱা ধৰণৰ বনাই পিনি বিজনেছটো ভাল চলিব যেন লাগিছে বিয়াত एक शादी में कितना में आप लोग लेते हैं वेलकम बैक गगर्स एडभेंचरলৈ আৰু আহি থাকোঁতে বহুত জাগান্তিক বস্তু দেখিলোঁ এইখন চাওক মোৰ আগত কি আছে গাড়ীখনৰ এনে লুকটো এবাৰ চাওকচোন বাহ কি মজা গাড়ী এইখন গাড়ী হৈছে বিয়াত ইউজ কৰা গাড়ী আৰু এই গাড়ীখন যে ৰাতিৰ লুকটো চাবনি ৰাতিৰ লুকটো বহুত জাগান্তিক হয় ৰাতিৰ লুকটো বহুত মজা লাগে গাড়ীখনৰ কথা আপোনালোকক দেখাম এইখন হৈছে বিয়াত ব্যৱহাৰ কৰা এখন গাড়ী কিমান টকা লাগে এখন বিয়া এখনত নিবলৈ আৰু কিমান ৰং হৈছে কাৰণ গুজৰাটত বিয়া বুলি ক'লে বহুত উলহ মালহে পালন কৰে গতিকে এই ডিটেইলছ আজি গাড়ীখনক লৈ আৰু তাত ভাইহঁত বহি আছে ভাইহঁতৰ লগত কথা পাতিম এয়াই হৈছে আপোনাৰ ৰাতিৰ ভাইবছটো চাওক কি মজা লাগে লাইটলিং বা একদম এইখন একচুৱেলি এখন গাড়ীয়ে হয় কিন্তু মানে গাড়ীখন চাওক কেনেকুৱা বনাই দিছে মানে একদম লাজবাব মানে গোটেই বাহিৰৰ ফ্ৰেমখিনি আঁতৰাই পিনি আৰু লাহে কেনে আৰু পূৰা একদম জাগান্তিক কৰি দিছে দেই সাংঘাতিক আগফালে ঘোঁৰা চাৰিটা এইফালে হণ্ডা চিটি একদম জেনেৰেটৰ লগাই দিছে ইয়াত গাড়ী বহি পোৱা বা ইয়াত চিট টিট আছে বা চব মানে এখন एक्चुअली এখন जिप्सी चिप्सी असले जन लगी से ये पहले जिप्सी था क्या जिप्सी जिप्सी गाड़ी था पुराना जिप्सी गाड़ी आছিলে তাৰপৰা এতিয়া বনাই দিলে এখন একদম দৰা আনা গাড়ী এনে মোৰ বিয়াটো এনেকুৱা এখন লৈ যোৱাহে কথা ये असम जाएगा मेरे शादी में हैं बहुत पैसा लगेगा लगता है मैंने आप लोग ऐसा बना सकते हैं ना मैं अगर बोलूँगा तो बना के देने के लिए आसाम में आके মজা লাগিছে কিবা এটা দেই একদম কাৰিকৰীটো মানে ৰাতি এখন লৈ যদি ছোৱালী আনিব যাওঁ মানে শহু দেউতা ছোৱালী গাঁৱৰ ছোৱালীবোৰ চব মানে একদম পগলা হৈ যাব আৰু अच्छा हमको सिखा रिया है আগত লাহেকৈ ড্ৰাইভাৰ পিছৰ চিটত তেওঁ মই বহিম আৰু তাৰপৰা লাহেকৈ ৰামচন্দ্ৰ আহিছে গোৱাহে কথা দে লগাই দে মজা লাগিছে কিবা এটা আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে গাড়ীখনৰ পিছফালৰ ডিজাইনটো চাওক চবফালে মজা লাগিছে কিন্তু সেইটো কৈছোঁ বেলেগ এটা ভাইবছ দিছে দেই ৰাতি একদম মানে তাগৰা ভাইবছ মানে ৱাও কি ক'ম আৰু লাগে এনেকুৱা এখন অসমত এনেকুৱা ধৰণৰ বনাই পিনি বিজনেছটো ভাল চলিব যেন লাগিছে বিয়াত ভাড়ালৈ দি দিব লাগে একদম মজা আছেনে এই অকণমান ওলাওঁ কওক মই পূৰা আন্ধাৰ হৈ গৈছোঁ গাড়ীখন পূৰা জিলিকি গৈছে ৱা ষ্টাৰ্ট দি দিলে এতিয়া গাড়ীখন এতিয়া ষ্টাৰ্ট দি দিলে পূৰা ড্ৰাইভাৰ চিট ভাইবছ এটা লাগিব নিজকে ৰজা ৰজা ফিল হ'ব বা ওপৰত ধুনীয়াকৈ হেৰিও দি দিছে পূৰা মুকুট চুকুট বা জাগান্তিক গাড়ী সাংঘাতিক গাড়ী একদম মজেদাৰ লাজবাব एक शादी में कितना में आप लोग लेते हैं 3.5 मतलब 3,500 एक शादी में दूर का शादी नहीं हो कल्ला कवर होता है कवर पे होता मतलब एक कवर का 3,500 कितना एक घंटे कवर का 3,500 एक घंटे का 3,500 एक घंटात 3,500 টকা লয় এখন গাড়ী বিয়াত গতিকে মই যদি বিয়া পাতোঁগৈ বাদ দিয়ক সেইবিলাক হিচাপ নিকাচ কৰি নাথাকোঁ আপোনালোকে নিজৰ হিচাপটো লগাই ল'ব যদি এইখন লৈ আপোনালোকে বিয়া পাতিবলৈ যায় কিমান টকা খৰচ হ'ব আপোনালোকে মোক কমেণ্ট কৰি জনাব যে আপোনালোকে আনিব পাৰে নে নোৱাৰে বা মজা লাগিছে কিছু গাড়ীখনৰ ভিতৰত একবাৰ জোতাযোৰ বেয়া হৈ আছে নহ'লে উঠিলোঁ ইফালৰ পৰা উঠিব পাৰি মই এবাৰ উঠিয়ে চাওঁগৈ ভিতৰত গৈ মেলি ৰখিব পৰা নাই মানে মই নিজকে ৰামচন্দ্ৰ মানে বিয়া ঘৰলৈ যাওঁ লাগি গৈছে এহে ৰহা नहीं जाता এবাৰ বহি চাওঁ বা ৰজা দেশা ফিলটো আহিছে একদম মানে আপুনি বা মুছনত যাম মানে একদম আৰু
পুৰা মোক ৰামচন্দ্ৰ লগা নাই বাৰু ৰজা কিন্তু মানে গাড়ীখনত বহি এনেকুৱা লাইক গৈছে মানে মোৰ